हाँ প্ৰথমতে এটা কথা কৈ ল'ম যে নেৰানেপেৰা প্ৰচেষ্টা আৰু সুদীৰ্ঘকালীন আমাৰ যি পৰিশ্ৰম সেই পৰিশ্ৰমৰ ফলাফল আমি যোৱাকালি লাভ কৰিলোঁ। সঁচাকৈ আমাৰ সকলোৰে কাৰণে মহাবিদ্যালয় পৰিয়ালৰ কাৰণে এটা বিৰল মুহূৰ্ত আছিল যেতিয়া আমি সেই ফলাফল পাইছিলোঁ। আৰু নাকৰ যিটো মূল্যায়ন সেইটো আচলতে এটা অতি জটিল প্ৰক্ৰিয়া আৰু সেই জটিল প্ৰক্ৰিয়াটো আমি 2017 চনতে আৰম্ভ কৰিছিলোঁ আৰু তাৰ কেইবাটাও পৰ্যায় আছে। পৰ্যায়ক্ৰমে আমি সেই আটাইকেইটা স্তৰ অতিক্ৰম কৰিছিলোঁ। সেই স্তৰবিলাক যেনে ধৰক আজি যদি মই কৈ দিওঁ IIQA দিব লাগে, তাৰপিছত প্ৰতি বছৰৰ যিটো প্ৰতিবেদন যাক AQAR বুলি কোৱা হয়, AQAR তাৰপিছত 5 বছৰৰ খতিয়ান দাঙি ধৰিব লাগে, সেল্ফ ষ্টাডি ৰিপৰ্ট থাকে, SSR বুলি কোৱা হয়। এই আটাইবিলাক হৈ যোৱাৰ পিছত তাৰমানে সেই স্তৰকেইটা যেতিয়া আমি উত্তীৰ্ণ হ'ব পাৰিলোঁ, তাৰপিছত তেওঁলোকে আমাক জনাইছিল যে তেওঁলোকে আমাৰ মহাবিদ্যালয় পৰিদৰ্শন কৰিবৰ কাৰণে এটা পিয়াৰ টিম পঠিয়াব আৰু সেই পিয়াৰ টিম আহি পেলাই তেওঁলোকে মহাবিদ্যালয়ৰ বিদ্যায়তনিক দিশৰ উপৰিও অন্যান্য সকলোবোৰ দিশ পৰিদৰ্শন কৰিলে আৰু নাকৰ যিটো মূল্যায়ন সেইটো 7টা পেৰামিটাৰৰ ওপৰত হয়। সেইটো একেবাৰে কাৰিকুলাৰ আসপেক্টৰ পৰা আৰম্ভ কৰি টিচিং লাৰ্নিং, ৰিচোৰ্চেছ অফ দি ইনষ্টিটিউশ্যন, বেষ্ট প্ৰেক্টিচেছ, এনেকুৱা ধৰণৰ 7টা পেৰামিটাৰ আছে আৰু সেই 7টা পেৰামিটাৰৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকে মূল্যায়নটো সম্পূৰ্ণ কৰে। আৰু মূল্যায়নটো 2টা পৰ্যায়ত হয়। যেতিয়া SSR তেওঁলোকক দিয়া হয়, 5 বছৰৰ খতিয়ান তেওঁলোকক দিয়া হয়, সেইখিনি তেওঁলোকে পৰ্যালোচনা কৰে। তাৰপিছত তেওঁলোকে একোখন উচ্চ শিক্ষা অনুষ্ঠানৰ পৰা তেওঁলোকে তাৰ স্পষ্টীকৰণ কিবা থাকিলে বা তাৰ যি তেওঁলোকৰ কিবা আৰু নতুন তথ্য তেওঁলোকক দিবলগীয়া থাকিলে সেই তথ্যখিনিও তেওঁলোকে বিচাৰে, যাক DVV বুলি কোৱা হয়, ডেটা ভেৰিফিকেশ্যন এণ্ড ভেলিডেশ্যন বুলি এটা পৰ্যায় থাকে। আমি তাতো উত্তীৰ্ণ হ'লোঁ। তাৰপিছত একেবাৰে শেষতহে তাৰমানে পৰিদৰ্শনটো হয়। গতিকে মহাবিদ্যালয়ৰ পৰিয়ালৰ কাৰণে আৰু মহাবিদ্যালয়ৰ ইতিহাসৰ এটা মাইলৰ খুঁটি বুলি আমি ক'ব লাগিব। সামূহিক প্ৰচেষ্টা আৰু মহাবিদ্যালয় পৰিয়ালৰ সহযোগিতা এই সকলোবোৰৰ কাৰণে আমি আচলতে এই দিনটোত আজি উপনীত হ'ব পাৰিছোঁ। আৰু আচলতে আমাৰ যিটো গ্ৰেড যোৱাকালি আমি লাভ কৰিলোঁ সেইটো আমাৰ কাৰণে আনন্দৰ মুহূৰ্ত আৰু আমাৰ অনাগত দিনৰ কাৰণে আমাৰ প্ৰত্যাহ্বান। কাৰণ আমি এতিয়া আৰু বহুত ভাল কৰিব লাগিব। B+ পৰা আমি আৰু ওপৰলৈ যাব লাগিব। আৰু ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয়ে কৈছে আমি সেই দিশত প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। গতিকে আমাৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা চলাই যাম। আমাৰ এই যাত্ৰা অব্যাহত থাকিব।